পেচেণ্টৰ নাম শম্ভু কাহাৰ। তেখেতে 12:58 ৰাতিপুৱা আহিছিলে। ভৰিত গুলি লাগি আহিছে তেখেতে, মানে লেফ্ট ছাইডৰ ভৰিত গুলি লাগিছে। গুলিটো এটাই গুলি লাগিছে। গুলিটো সোমাই যোৱা ৰাস্তাটো আছে, ওলাই যোৱা ৰাস্তাটোও আছে। ব্লিডিং আছিলে। ব্লিডিংটো আমি চিলাই মাৰি বা ইনজেকশ্যন দি ট্ৰিটমেণ্ট কৰি আমি ব্লিডিংটো বন্ধ ৰাখিছোঁ এতিয়া। আৰু তেখেত বৰ্তমান ষ্টেবল, কোনো চিৰিয়াছনেছ নাই তেখেতৰ। আৰু মইতো ইমাৰ্জেঞ্চি ডক্টৰে মই চাইছোঁ। এতিয়া আমাৰ চাৰ্জাৰী ডক্টৰক মই কল কৰিছোঁ, তেখেত আহিব, আহি চাব আৰু বাকী যিখিনি তেখেতৰ প্ৰব্লেম আছে সেইখিনি মেনেজ কৰিব। তেখেত বৰ্তমান ষ্টেবল, মানে কোনো ৰেফাৰ বা এনেকৈ দিব লাগিব বুলি মই ভবা নাই। আমি এক্সৰেখন কৰিলে গম পাম ভিতৰত আকৌ কিবা ফৰেন বডি আছে নেকি, সেইখিনি। আৰু তেখেত বৰ্তমান এটাই গুলি লাগিছে, লেফ্ট ছাইডৰ ভৰিত লাগিছে।